পথাৰ আহি পাই গ'লোহি এতিয়া সময়ত আজি আকৌ মানে হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি যিহেতু সৰস্বতী পূজা সেইকাৰণে পূজালৈ বুলি আহিছোঁ। এবাৰ কলেজ যোৱা নাই, গাঁৱতে স্কুল এখন আছে। বহু দিন নহয়, বছৰে হৈ গ'ল, 7 বছৰমানেই হৈ গ'ল এই স্কুলখনৰ সৰস্বতী পূজা। এইবাৰ আহিছোঁ, বহুত দিনৰ মূৰত খুব বেছি ভাল লাগিছে। আৰু এইফালে মোৰ লগত আহিছে মোৰ লগৰীয়া এজনী, এইফালে চাইডেচোন, এইফালে বেটি আহিছে। ঠিক আছে, একেবাৰে স্কুলত গৈ আপোনালোকক লগ পাই আছোঁ। এইফালে পূজা কৰিবৰ কাৰণে বস্তু লৈ লৈছোঁ। মানে সৰুতে পঢ়া, সৰুকালত পঢ়া স্কুলখনলৈ আহিছে। তোমাৰ কেনেকুৱা লাগিছে আজি? ভাল লাগিছে হয় নেকি? এইখনেই আমি পঢ়া স্কুলখন, য'ত নেকি শৈশৱকালটো মানে আৰম্ভ হৈছিল। আৰু এতিয়া স্কুল আহি পাই গ'লোঁ। আৰু এইফালে ৰাতিপুৱা 26 জানুৱাৰী উপলক্ষে পতাকা উত্তোলনো কৰা হৈ গ'ল। এইফালে আমি স্কুল আহি পাই গ'লোহি। এতিয়া পূজা কৰিব টাইম হোৱা নাই, কৰিম আৰু লাহেকৈ। এয়াই আৰু সৰস্বতী পূজা বুলি বৰ বিশেষ একো নাই, এনেই সৰু ভিডিঅ' এটা কৰি আপোনালোকলৈ বুলি আগবঢ়ালোঁ। আৰু বহু দিনৰ মূৰত, বহু বছৰ মূৰত সৰুতে পঢ়া স্কুলখনলৈ আহিলোঁ। ছাৰ বাইদেউসকলক লগ পালোঁ, খুব বেছি ভাল লাগিল। আপোনালোকে চাব, কেনেকুৱা পাই জনাব। আৰু এইফালে বহু দিনৰ মূৰতে মই পথাৰ গৈছিলোঁ, আৰু আমাৰ পথাৰত এইবাৰ বহুত বেছি খেতি কৰা হৈছে। তাকে বোলো আপোনালোকক দেখুৱাবলৈ মই ভিডিঅ' এটা কৰি থৈছিলোঁ, আৰু দিম বুলি দিব পৰা নাই, থাকি গৈছে। আজি ইয়াতে সংযোগ কৰি দিছোঁ। আহকচোন চাওঁ আমাৰনো পথাৰত কি খেতি কৰা হৈছে এইবাৰ। পথাৰ আহি পাই গ'লোহি। এতিয়া আপোনালোকক দেখুৱাইছোঁ আমাৰ খেতিবিলাক। এইখিনি আমাৰ খেতি, এই গোটেইবোৰ আপোনালোকে ধৰিব পাৰিছেনে নাই জানো। এই বহুত দূৰলৈকে আছে বাৰু, ইয়াতো আছে, আগতো আছে বহুত খেতি। মই আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। আপোনালোকে চিনি পাইছে নাই বাৰু এইটো বস্তু কি হয়? যদিহে চিনি পাইছে তেন্তে কমেণ্ট বক্সত জনাবচোন। এইটো ফাপৰ বুলি কয়। আৰু প্ৰায় 17-18 বিঘামান খেতি কৰা হৈছে এইবাৰ ফাপৰ। তাৰপাছত সৰিয়হ আছে, সৰিয়হ দেখাম বাৰু আপোনালোকক দেখুৱাই। ইমান ভাল লাগিছে নহয়, বগা হালধীয়া গোটেই পথাৰ ভৰি গৈছে একদম। এই খেতিবোৰ দেউতা আৰু ভাইটিয়ে মিলিয়ে কৰিছে, দুজনে মিলিয়ে কৰিছে বাৰু খেতি। এতিয়া ফুলবোৰ ফুলিবলৈ লৈছে আৰু ধুনীয়াকৈ। তাৰপাছত গুটি হৈ যাব, পকিব, তাৰপাছত কাটিব লাগিব। ইয়ালৈকে আছে, দেখাই আছোঁ আপোনালোক, বহুত দূৰলৈকে আছে। গোটেই বগা হৈ গৈছে, গোটেই পথাৰ বগা আৰু হালধীয়াই ভৰি পৰিছে। আৰু এই পথাৰখন এইবাৰ এইফালে মাটিমাহ, এইফালে আছে, আৰু সেয়া বহুত দূৰলৈকে আছে। আপোনালোকে ধৰিব পাৰিছে চাগে নে নোৱাৰিছে জানো। এইফালে এইখিনি ইমান ধুনীয়া লাগিছে। আৰু এইখিনি হৈছে মাটিমাহ, পথাৰত খেতি কৰা মাটিমাহ, আৰু ঘৰৰ বাৰীতো আছে মাটিমাহ। ইয়াৰ পৰা কেনেকে আহি আৰু আছে, আগত দেখুৱাই আছোঁ আপোনালোকক। এতিয়া আমাৰ ধান খেতি কৰা হৈছিলে, ধান কাটি শেষ হৈ গ'ল বাৰু এতিয়া। তাৰপাছত এইফালে আছে, এইফালে এইখিনি বৰ বেছি ধুনীয়া নহয় বাৰু এইবাৰ, কিয় জানো, হেৰেঙা হৈ গ'ল। সেই আগলৈকে আছে, সেই জেওৰাখন যে দেখিছে তালৈকে আছে।
অলপ আছে আগত, তাৰপাছত আৰু এনেকুৱা ফাফৰো আছে আৰু সৰিয়হ আছে। ইয়াত বৰ বেছি ধুনীয়া নহ'ল ফাফৰখিনি যে সেৰেঙা হৈ গ'ল, নোলালে কিয় বা এনেকুৱা হ'ল জানো। ইয়াৰ পৰা দেখাইছোঁ আৰু আপোনালোকক, ইমান দূৰলৈ গৈ নাথাকিব। এইফালে সৰিয়হ আছে, ইমান ধুনীয়া লাগিছে। একদম সম্পূৰ্ণ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ। ইয়াৰ পৰা আৰম্ভ কৰি ইয়াৰ পৰা এনেকৈ কৰি এয়া আগত আছে, তাৰপাছত তাৰ আগত আছে, আপোনালোকক দেখুৱাই আহিছিলোঁ। আৰু আছে আগত একেবাৰে ঘৰৰ বাৰীত, সেইটোও আপোনালোকক দেখুৱাই যাম। আৰু এইখিনি এইফালে হৈছে সৰিয়হৰ খেতি। সৰিয়হ বৰ বেছি লগোৱা নাই, 1.5-2 বিঘামান হ'ব আৰু ইমান ধুনীয়া হালধীয়া হৈ আহিছে। আৰু এইফালে এইখিনি ঘৰৰ বাৰীতে লগাই থোৱা হৈছে, সৰিয়হৰ ফাফৰ আছে আৰু আগত আছে মাটিমাহ 6 বিঘামান হ'ব, পথাৰ আৰু ঘৰৰ বাৰী মিলাই। এফালে সৰিয়হ ফুল ফুলা হৈছিল, গোটেই বৰষুণ দিলে, গোটেই সৰিয়হ ফুলবিলাক ভৰাই দিলে, বেয়া কৰি দিলে সৰিয়হখিনি। এফালে আছে বাৰু এটুকুৰা। আৰু এইফালে আছে মাটিমাহ, এইখিনি ঘৰৰ বাৰীতে কৰি থৈ দিয়া আছে, তুলিব লাগে আৰু পকিছে লাহেকৈ। এইখিনি আছিল আমাৰ খেতি, বৰ বিশেষ একো নাই, মাটিমাহ, সৰিয়হ আৰু ফাফৰ খেতিয়ে কৰা হৈছে বেছিকৈ। ঘৰৰ বাৰীত এনেই খাবৰ কাৰণে শাক পাচলি কিছুমান লগোৱা হৈছে, আলু, লফা, লাই, সেইবোৰ দেখুওৱা নহ'লগৈ আৰু। আজিৰ ভিডিঅ'টি ইমানতে এৰিছোঁ, পুনৰ উন্নতি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই।